ফ্ৰেণ্ডছ, আজি আমি গৈ আছোঁ অৰুণাচললৈ। লগৰ আহিছে, ওলাই আহিছে। মই আমাৰ গাঁৱৰ পৰা কোনে ওলাই আহিছোঁ তিনিআলিৰ পৰা মানে তিনিআলি ক্ৰছ কৰি ওলাই আহিছোঁ আৰু আমি প্ৰথমতে অৰুণাচল পাছ হ'লি চাই লওক আপোনালোকে। কাৰ্যালয় ভাবে খালি মেইন চাৰিআলি পালেহি। একদম অৰুণাচলৰ দৰে হৈ আছে। অকণমান বৰহাট ছাইডৰ পৰা যিটো ৰাস্তা আহি আছে ন হাইৱে শিৱসাগৰলৈ যোৱা ৰাস্তা, সেইটো ছাইডে চাৰিআলি পোৱাৰ পিছত লেফ্ট ছাইডে অৰুণাচল যোৱা ৰাস্তা পায়। স্পীডত হৈছোঁ আজি খালী আছে, অলপ স্পীডতে ভাল লাগিব। আপোনালোকে চাই লওক বন্ধুসকল। চাই লওক বন্ধুসকল, একদম অৰুণাচল পালোহি। এয়া অসম আৰু অৰুণাচলৰ সীমা পাইছোহি, বেছি দূৰ নাই আৰু পালোহি আৰু নিচেই কাষতে আছে অৰুণাচল আৰু অসমৰ সীমা। চাই যাওক আপোনালোকে কি ধুনীয়া দৃশ্য দেখিছে নাই। এয়া কানুবাৰী পালোহি, কানুবাৰী লংডিং আৰু চেংলং, এয়া চেংলেং লংডিঙলৈ 44 কিলোমিটাৰ। চাওক আপোনালোকে, এইখন আমাৰ সীমা, অসম আৰু অৰুণাচলৰ সীমা। দুফালে দুখন গেট আছে, এখন অৰুণাচলৰ ভিতৰত সোমাই, এখন অৰুণাচলৰ বাহিৰ হোৱা। কি ধুনীয়া, এই অৰুণাচলৰ বৰ্ডাৰত আমি অৰুণাচলৰ ভিতৰত হওক কি মজাৰ ৰাস্তা। অৰুণাচল আগলৈ থাক, ৰাইট চাইড ঘূৰি দিওঁ, লেফ্ট চাইড লেফ্ট চাইড লেফ্ট চাইড ৰাইট চাইডে ওলাইছে মুখত। কি ধুনীয়া ৰাস্তা, লংডিং কি ধুনীয়া অৰুণাচল। পাহাৰৰ একা বেকা ৰাস্তাবিলাকে ভাল লাগে আৰু যি ধুনীয়াকৈ একা বেকা হৈ আছে। তাকটো বন্ধ কৰি দিম। হা হা তাকটো বন্ধ কৰি দিম। ঠিক আছে।
তাতটো বন্ধ কৰি নেকি সেইটো কাৰণে এতিয়া নাই নাই ডাউন নাই নাই এতিয়া ডাউন হোৱাবলৈ বহুত দূৰ আছে পুৰা সোমাইছে তো অৰুণাচলৰ ভিতৰলৈ একদম নাই এখন চামথিং ধাবা চাগে কি ধুনীয়া বেছি স্পীডো যাব নোৱাৰি পাহাৰ ইয়াত ক'ত কেতিয়া কোনখন গাড়ী ওলাই দিয়ে নাই পাত্তা সেইকাৰণে বেয়া চাবি কোন কেতিয়া গাড়ী আহি যায় নাই পাত্তা টাৰ্ণিঙত আমি লংডিং যে বিমলাপুৰেদি গৈছিলোঁ যে ৰাস্তা বেয়া খালি এইফালে গ'লে অলপমান দূৰ হয় খালি ৰাস্তাটো বহুত ভাল কোনপিনে যায় কোনফালে যাবি ক এইফালে ৰাইট চাইডে গ'লে হাতীশিল পাই যাবি এনেই অলপ দূৰ যাম ব'ল বেছি দূৰ নাযাওঁ এনেও আজি এনে লংডিং নাযাওঁ এইফালে লংডিং পোৱা যায় কি ধুনীয়া ৰাস্তা চবতে খালি চেক পোষ্ট ইয়াত হা হাতীশিল গ'লে আহিবলৈ পাই যাবি এইটো চাইডে এইটো চাইডে হাতীশিল নাপাওঁ কি ধুনীয়া পাহাৰখিনি বেছি ভাল লাগে একা বেকা ৰাস্তা ষ্টেডিয়ামবিলাক এইটো বেছিভাগ খোজকাঢ়ি আহে অৰুণাচলত নাই ওপৰত কি মজা পাহাৰ একদম কি ধুনীয়া ৰাস্তা অৰুণাচলৰ এই নলাবোৰ থাকিবই আৰু চাইডে চাইডে পানীৰ কাৰণে ৱাটাৰ চাপ্লাই ধুনীয়া আছে গাড়ী বাইক লৈ আহিলে প্ৰব্লেম আছে বাইক পাৱাৰ ইঞ্জিনবিলাক ভাল আৰু যেনেকৈ আপাচাৰ বাইক একদম কি মজা একদম টাৰ্ণিং কেনে চা বেছি গিয়াৰ নালাগে একদম নৰ্মেলকৈ গৈ থাক একদম কি মজা অৰুণাচলৰ উপভোগ কৰা ৰাস্তা কি মজা লাগিছে নে ভাল লাগিছে নে দেই হ'ব ৰখ খাই ৰখ খাই ওপৰত ৰখিম দেই এই অলপমান আগলৈ ব'ল অলপ বন্ধুসকল চাওক না কিমান টাউন ইয়াৰ পৰা পৰিলে খতম আৰু ইয়াত তলত মানুহে এই চব পাত কেনেকৈ তুলি আছে হাবি চাফা কৰি আছে একদম একদম ইয়াৰ পৰা একদম মানে আমাৰ অসমখন অকণমান ইয়াতে তাৰ পাব চাগে জানো তাৰ কিন্তু ভালকৈ নাপায় অৰুণাচলৰ সেইটো কাৰণে প্ৰব্লেম তথাপি একদম ওপৰত গ'লেহে ইয়াত পোৱা যায় একদম আমি চাওক কিমান দূৰ একদম কিমান মজা জেগাবোৰ একদম তললৈ গ'লে ডাউনটো চাওক আপোনালোকে কিমান ডাউন এনেকুৱা ডাউনবিলাকত মানুহ একবাৰ যদি চুমু ইয়াত পৰিব লাগে কেনেকুৱা হ'ব বাৰু খতম আৰু এবাৰ পৰিলে বুলি ক'লে একদম ডাউন এবাৰ চালে চব অসমখন কেনেকুৱা থাকে একদম ধৰিব নাই আমাৰ ভৈয়ামখিনি ভৈয়ামৰ টাউনবিলাক একদম এইখিনি ধানৰ খেতি একদম ফাটি গৈছেগৈ একদম গৈ আছে নাই একদম গৈ ইমান ওপৰ পালেহি ইয়াত এখন ডাম্পাৰবিলাক বহুত স্পীডত আহিছে একদম কি মজা ডাউন আছে একা পাহাৰে একা বেকা ৰাস্তা বহুত ভাই একদম ফালি আহিছে একদম পূৰা নগা ভাই এক্সপিৰিয়েঞ্চ আছে একদম পূৰা ফালি যায়
ভৈয়ামখন দেখিবলৈ একদম সৰু হৈ যায় একদম ডাউনত আৰু ইঞ্জিনটো অফ কৰি দিলেই হ'ল আৰু এনে আৰামছে গৈ থাকিব পাৰি কি মজা লাগে গৈ পিনে বন্ধুসকল আহি চাব একদম এক্সপিৰিয়েঞ্চ লৈ চাব একদম অৰুণাচলৰ ইয়াতো কমালো নিউট্ৰেল কৰিলোঁ ধুনীয়াকৈ নিউট্ৰেল কৰি ইমান আপ নহয় নাই সেইখিনি সময় নাযায় এইডোখৰ লাগিবই মজা লাগিছে একদম খালি চেঞ্জ পকেট নৰ্মেল জেগাত চেঞ্জ পকেট যায়গৈ আকৌ পাহাৰত খুব যায় চেঞ্জ পকেট বন্ধুসকল শুনক ঝৰ্ণা মাত কি ধুনীয়া ধুনীয়া প্ৰকৃতিৰ বুকুত ভাল লাগিছে আজি বহু বছৰ মূৰত অৰুণাচল আহিছোঁ সেয়া চাওক পাহাৰৰ পানীত এইকেইটা ভৰি হাত ধুইছে চাব ককাই পৰিব এই আমি অৰুণাচলৰ মাজত আছোঁ এয়া এটা সৰু ঝৰ্ণা বুলি কয় অংকুৰ হাই কৈ দে ভিডিঅ' ঠাণ্ডা ঠাণ্ডা কুল কুল হাই গাইজ হেল্ল' ভালে কৰিলোঁ দে পুৰণা পেণ্ডাল কিনি আহিলোঁ পাহাৰ নিচিনা লাগেতো তাতে নামি 7 নম্বৰ আৰু এইফালে পাব জাগুন 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 ইয়াৰ পৰা 2 কিলোমিটাৰ ধুনীয়া লাগিছে জয়পুৰ এইফালে এৰি যাব এইফালে জাগুনটো নলা পৰা এইটো জাগুন এইফালে ওলাব না এইটো কি লাকলা কি কয় জাগুনটো নেদেখিব জাগুন নেদেখে মানে এনে টেম্পৰেট দোকান যি হ'ব এইটো সমান জেগা হেৰি পাহাৰ জেগা নিচিনা লাগিছে পাহাৰ জেগা নহয় এইটো পাই এই আপটোৱে পাহাৰ এনে হাইত আকাশৰ ওপৰত চাই থকা লাগিছে না তাকেতো এইটো লাগিছে না ইমান মজা জেগা ইয়াৰ পৰা নামৰূপ জাগুন এইফালে আছে আৰু এইফালে নামৰূপ আছে আৰু এইডোখৰ ওচৰতে আছে আপোনাৰ বিমলাপুৰ সোণাৰীলে আপোনাৰ এইটো চাইডত এই জেগাটো অটং খুৱাই এয়া চাওক পাহাৰৰ চিৰিবিলাক চাব এতিয়া ওখ ওখ চিৰি শেষৰখন ওখ পাহাৰ অৰুণাচলৰ ভিতৰত এয়া আমাৰ অংকু আগবাঢ়ি গৈছে লাহে 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 পৰিবি এয়া চিৰি পালোহি বন্ধুসকল চাই যাওক ভাগৰ লাগিছে কামাণ্ডো মানে পাহৰি গ'লে অংকুৰ পালেহি আৰু আছে আগলৈ বোলে